हेलो गाइस की खबर आपनलोकर आशा करिलो ভাল सबरे तो আজি ব্লগটো মানে এনেকুৱা ভিডিওটো এটো হৈছে আগত মানে এয়ারপোর্ট এইখন প্লেন পনে ল্যান্ড হল মানে এটা টেক অফ হ'ব ৰব আৰু টেক অফ হোৱা দেখাম মানে একবাৰ এইটো আগত এয়ারপোর্ট হয় বহুত জায়গা এবিলাক জাপি আছে মাটি এইলা নতুন নতুন এয়ারপোর্ট হ'ব আৰু এটো সাইডত মানে পুরা প্লেন উড়ে থাকে গাইস एयरपोर्ट आसरते ना प्लेन टेक अफ होले देखा रब गाइस टेक अफ हम गाइस এইখান চাই লওক কি স্পিডত আহিছে গাইস ওহো ওয়াও गोलारो बाय बाय गा बाय बाय गेल पूरा टेक अफ होते दिन तात 100 खानर ऊपर प्लेन जाय ब्रो এখন আহিল আৰু ল্যান্ড কৰিলে কহাই গেল দেখাই না বলো ইটো সেতে তো গাইস কোনে কোনবা এয়ারপোর্ট আহি হৈছে না কোনে কোনে এয়ারপোর্টত আহি হৈছে একবাৰ কমেন্ট কৰি দিব এইটো আগত এয়ারপোর্টটো মানে এনেকা আৰু এয়ারপোর্টত প্লেন ল্যান্ড টেক অফ তো হৈয়ে থাকিব আৰু এইবিলাক মাটি গিলা জাপিব গতে তাৰমানে এইবিলাক মাটি জাপি আছে এটো ইয়াতে হিল ফাটো মেচিন সো বাই বাই আৰু ব্লগটো যদি চাই ভাল পালে আৰু লাইক কমেন্ট শেয়ার কৰি দিব আৰু সাবস্ক্রাইব কৰি দিব গাইস তো গাইস এইবেগে চাব পাৰে এটো নতুন এয়ারপোর্ট হৈ আছে মানে এখন প্লেন মানে ৰাখাই থৈ কি কাৰণত বা গম নাপাং ৰবো এইখন হেলিকপ্টাৰ উৰাল মানে ক'তবা যাব এনে চেক কৰি আছে মানে কামবিলাক মানে চেক কৰি থাকে আৰু এনেকে সো নতুন এয়ারপোর্ট হৈ আছে তাতে এৰোপ্লেন উৰালে এইবিলাক পুৰা কাম চলি আছে এইখন প্লেনখন তো গাইস কি খবৰ আপোনালোকৰ খবৰ পাতি ভাল নাই আৰু পিছতে চাব পাৰে হেলিকপ্টাৰখন গল প্লেন তো মানে এনেকা আৰু এইটো উপৰেদি গেল নাই আৰু তো গাইস ভিডিওবিলাক চাই যদি ভাল পায় সাবস্ক্রাইব কৰি দিব গাইস আৰু শেয়ার কৰি দিব আপোনালোক বন্ধু বান্ধৱীৰ সৈতে সো বাই বাই লগ পাই আছো আকৌ নতুন ব্লগৰ লগত